নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকৈ দৰ্পণ পৰ্টেলৰ যোগেদি OHS ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন কৰিব, মই সেই সম্পূৰ্ণ অনলাইন প্ৰচেছটো আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে প্ৰথমতে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি গুগলত গৈ চিম্পলি চাৰ্চ কৰক দৰ্পণ পৰ্টেল বুলি। যিহেতু দৰ্পণ পৰ্টেলৰ যোগেদি এইবুলি অনলাইন কাৰ্য সম্পূৰ্ণ হ'ব। চ' আপোনালোকে চাওক, মই দৰ্পণ বুলি চাৰ্চ কৰাৰ পিছত ইয়াতে চাওক এনেকুৱা এটা পেজ খোল খাইছে। আপোনালোকে চিম্পলি প্ৰথমতে যিটো দৰ্পণ এচিক অনলাইনৰ যিটো লিংক আছে সেই লিংকটো ক্লিক কৰক, ওপৰৰ লিংকটো। আপোনালোকে যেতিয়াই লিংকটো ক্লিক কৰিব এনেকুৱা এটা পেজ অ'পেন খাব। আপোনালোকে ইয়াতে একো কৰিব নালাগে, আপোনালোকে চাওক ইয়াতে ষ্টুডেণ্ট বুলি এটা অপশ্যন আছে, চাওক ওপৰত ইয়াতে। চ' আপোনালোকে সেই ষ্টুডেণ্ট অপশ্যনটো ক্লিক কৰক। আপোনালোকে যেতিয়াই ষ্টুডেণ্ট অপশ্যনটো ক্লিক কৰিব, চাওক এনেকুৱা এটা পেজ অ'পেন খাব। ইয়াতে চাওক ওপৰতে দি আছে দৰ্পণ বুলি লিখা আছে। ইয়াতে চাওক আপোনালোকে প্ৰথমতে এই এপটোত ৰেজিষ্টাৰ কৰিব লাগিব, অৰ্থাৎ আপোনালোকে ৰেজিষ্টাৰ হ'ব লাগিব। চাওক ইয়াতে তলতে দি আছে আই ডোণ্ট হেভ একাউণ্ট। যিহেতু আপোনাৰ একাউণ্ট নতুন, সেইকাৰণে আপোনালোকে ৰেজিষ্টাৰ হ'ব লাগিব প্ৰথমতে। ইয়াতে চাওক ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট। চ' আপোনালোকে ক্লিক হেয়াৰ বুলি অপশ্যনটোত ক্লিক কৰি দিয়ক। আপোনালোকে যেতিয়াই সেই অপশ্যনটো ক্লিক কৰিব, চাওক এনেকুৱা এটা পেজ অ'পেন খাব। আপোনালোকে চাওক ওপৰত দি আছে এডমিশ্যন ফৰ্ম। ইয়াতে চাওক আপোনালোকে ইয়াতে চাওক প্ৰথমতে বৰ্ড বুলি দি আছে, এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। চাওক ইয়াতে দি আছে চেলেক্ট বৰ্ড। আপোনালোকে যিকোনো এটা বৰ্ড চিলেক্ট কৰক। যিহেতু সেৱা আপোনাৰ, সেই মৰ্মে আপোনালোকে সেৱাটো চিলেক্ট কৰি ল'ব। আৰু ইয়াতে চাওক আপোনালোকে কি আছে, ইয়াতে চাওক চিলেক্ট ক্লাছ 10 পাছ ইয়াৰ। কোন বছৰত আপোনালোকে ক্লাছ 10 পাছ কৰিছে সেই বছৰটো ইয়াতে দিয়ক। মেক্সিমামে যিহেতু ক্লাছ 10 2023 পাছ কৰিছে, সেইকাৰণে আপোনালোকে 2023 দিব। আৰু ইয়াতে চাওক নেম অফ ক্লাছ 10 এক্সামিনেশ্যন। আপোনালোকৰ যিটো এক্সাম নেম আছিল, সেই এক্সাম নেমটো কি আছিল, এক্সাম নেমটো মেক্সিমাম HSLC-AHM বুলি দিব আপোনালোকে, বা এনেকৈ দিব HSLC-AHM এনেকৈ দিব। নেক্সটত ইয়াতে চাওক ৰোল নম্বৰটো দিব আপোনালোকে। ক্লাছ 10ৰ যিটো ৰোল নম্বৰ আছিল, সেই ৰোল আৰু নংটো দি দিব ইয়াতে ৰোল আৰু ইয়াতে নংটো দি দিব। ইয়াৰ পিছত চাওক আপোনালোকে মাৰ্কছ অবটেন ইনক্লুডিং এডিশ্যনেল মাৰ্ক ইয়াতে দি আছে। আপোনালোকে কিমান মাৰ্ক পাইছে ইয়াতে দি দিব। আপোনালোকে যিমান মাৰ্ক পাইছিল সিমান দি দিব। টোটেল মাৰ্ক ইয়াতে চাওক কিমান মাৰ্ক আপোনালোকে ইয়াতে এক্সামটো কিমান মাৰ্ক পাইছিল। যিহেতু 600 মাৰ্কৰ হৈছিল, আপোনালোকে ইয়াতে 600 মাৰ্ক দি দিব। পাৰ্চেণ্টেজ অফ মাৰ্কছ স্ক'ৰ ইন 10th এক্সামিনেশ্যন। ইয়াতে চাওক আপোনালোকে পাৰ্চেণ্টেজটো ইয়াতে দি দিব। পাৰ্চেণ্টেজ অফ মাৰ্ক ইয়াতে দি দিব, এইটো পাৰ্চেণ্টেজ দি দিব। ইয়াতে তলত চাওক ইয়ৰ ফুল নেম। আপোনালোকে আপোনাৰ ক্লাছ 10ৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট বা এডমিট কাৰ্ডত থকা নামটো আপোনালোকে ভালদৰে শুদ্ধকৈ ইয়াতে দি দিব 8 নম্বৰত। ইয়াতে 9 নম্বৰত চাওক আপোনালোকে ডেট অফ বাৰ্থ বুলি এটা অপশ্যন আছে। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ, এডমিটত থকা ডেট অফ বাৰ্থটো ভালদৰে চাই দি দিব। আৰু ইয়াতে চাওক আপোনাৰ মাদাৰ নেম 10 নম্বৰ দি আছে। এজ পাৰ দ্য ক্লাছ 10 চাৰ্টিফিকেট আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ক্লাছ 10 এডমিট বা চাৰ্টিফিকেটৰ পৰা দি দিব। ইয়াতে মাদাৰ নেমটো দি দিব শুদ্ধকৈ। ইয়াৰ পিছত আপোনালোকে ফাদাৰ নেমটো দি দিব ইয়াতে 11 নম্বৰত। আৰু চাওক 12 নম্বৰত আছে ইয়াতে গাৰ্জেন নেমছ। আপোনালোকে আপোনাৰ দেউতাকৰ নাম দিব পাৰে ইয়াতে গাৰ্জেন নেমছত। আৰু চাওক ইয়াতে যিকোনো এটা ইমেজ দি দিব, এইটো অপশ্যনেল, নাদিলেও হ'ব, কিন্তু পাৰিলে দি দিব। আৰু চাওক ইয়াতে 14 নম্বৰত কি আছে 10 ডিজিটেল মোবাইল নম্বৰ। আপোনালোকে ইয়াতে মোবাইল নম্বৰ দি দিব, যিটো বৰ্তমান অ'পেন আছে বা আপোনালোকৰ যিটো বৰ্তমান ব্যৱহাৰ কৰে সেইটো দি দিব ইয়াতে, এইটো দি দিব। পিছত 15 নম্বৰত চাওক কনফাৰ্ম, আৰু সেই মোবাইল নম্বৰটো কনফাৰ্ম কৰিব পাৰে চেম নম্বৰটো দি দিয়ক। ইয়াতে চাওক চিলেক্ট নেশ্যনেলিটি, যিহেতু ইণ্ডিয়ান চিলেক্ট থাকি দি দিব। ইয়াতে চাওক এডিশ্যনেল ফৰ কমিউনিকেশ্যন, ইয়াতে আপোনাৰ গাঁৱৰ CDC বিলাকৰ এড্ৰেছটো দি দিব। ইয়াতে যিহেতু আপোনাৰ গাঁও, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট এইবিলাকে দি দিব। লাইনটোতো এনেকৈ দি দিব। ইয়াতে ষ্টেট চিলেক্ট কৰিব, ষ্টেট যিহেতু অসম চিলেক্ট কৰি দিব। ইয়াতে ডিষ্ট্ৰিক্ট আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো ডিষ্ট্ৰিক্ট ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আৰু ইয়াতে আছে পোষ্ট অফিচ আপোনাৰ সেইটো চিলেক্ট কৰি ইয়াতে পিনক'ড, আপোনাৰ পিনক'ডটো ইয়াতে দি দিব। ইয়াতে ভিলেজ বা টাউন নামটো দি দিলে হ'ল। ইয়াতে চাওক চিলেক্ট ৰিলিজন, ইয়াতে আপোনালোকে যিটো ৰিলিজনৰ পৰা, যিটো ধৰ্মৰ পৰা আপোনালোকে বিলং কৰে সেইটো ধৰ্ম ইয়াতে দিব। খ্ৰীষ্টান, হিন্দু যিটো হয় আপোনালোকে সেইটো দি দিব। ইয়াতে যাওক চিলেক্ট কাষ্ট, ইয়াতে চাওক কাষ্ট OBC, জেনেৰেল, ST SC ইয়াতে সকলো দি আছে। ইয়াৰ পৰা একটা যিকোনো চিলেক্ট কৰি লওক, আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰক। ইয়াতে চাওক চিলেক্ট জেণ্ডাৰ, আপোনালোকে ল'ৰা না ছোৱালী, মেল অৰ ফিমেল আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াতে দুটাৰ ভিতৰত এটা ৱেডাৰ বিলং টু স্পেচিয়েলি এৱাৰ্ড কেটেগৰী, ইয়াতে থাকিব দিয়ক এইটো। আৰু ইয়াতে চাওক ইয়াতে হোৱাইট এভাৰ বিলং টু দি টি ট্ৰিপ, আপোনালোকে যদি চাৰ কিবা কমিউনিটিৰ পৰা আহি থাকে সেইটো ইয়েছ কৰক, আৰু যদি নহয় তেন্তে থাকিব দিয়ক। ৱেডাৰ বিলং টু ইকনমিক্স উইক ছেকশ্যন, যদি হয় তেন্তে ইয়েছ দিব, আৰু যদি নহয় থওক। আপোনাৰ যদি BPL থাকে এইটো তাহলে ইয়েছ
ইয়েছ দিব, আৰু যদি নাথাকে নাথাকিব দিয়ক। আৰু ডু ইউ হেভ এনি ষ্টেট নেশ্যনেল লেভেল এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেট ইন স্পৰ্ট, যদি থাকে দি দিব। আৰু ইয়াতে চাওক, ইয়াতে দি আছে আপলোড ৰিকুৱাৰ্ড ডকুমেণ্টছ, ইয়াতে কি কি ডকুমেণ্টছ আপলোড দিব লাগে ইয়াতে চাওক। আপলোড পাছপৰ্ট চাইজ ফটো, মেক্সিমাম চাইজ 1 MB হ'ব লাগিব, অৰ্থাৎ আপোনালোকে এটা যিকোনো পাছপৰ্ট চাইজ এটা ফটো বনাব লাগিব, আৰু সেই চাইজ ফটোটোৰ চাইজ হ'ব লাগিব মেক্সিমাম 1 MB কৈ JPG PNG এইবিলাক ফৰ্মেটত ইয়াতে আপলোড কৰিব লাগিব। প্ৰিভিউ অপশ্যন আছে ইয়াতে চাওক। আপলোড ক্লাছ 10 মাৰ্কশ্বিট মেক্সিমাম 1 MB, ইয়াতে আপোনালোকে ক্লাছ 10ৰ মাৰ্কশ্বিটটো ইয়াতে আপলোড কৰিব লাগিব। ইয়াতে চাওক 4 ডিজিটেল লং পিন অফ ইয়ৰ চইচ, আপোনালোকে যিকোনো এটা 4টা নম্বৰৰ আপোনালোকে এটা পিন দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতো সেম প্ৰিণ্টটো দি দিব। এইটো প্ৰিণ্ট আপোনালোকে মনত ৰাখিব, এইটো প্ৰিণ্ট আপোনালোকে পাহৰি নাযাব বা ক'ৰবাত লিখি ৰাখক, যাতে আপোনালোকে যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত তাতে লগ ইন কৰিব তাতে সেই পিনটো দৰকাৰ পৰিব। চ' যেতিয়া আপোনালোকে এই পিনটো ইয়াতে দি দিব, আপোনালোকে এই পিনটো মনত ৰাখি দিব। ইয়াতে সম্পূৰ্ণ ফৰ্মটো ফিল আপ হোৱাৰ পিছত আপোনালোকে চিম্পলি ইয়াতে হেয়াৰ বাই আই ডিক্লেয়াৰ ইয়াত কিবাটো টিক মাৰ্ক দি আপোনালোকে চিম্পলি প্ৰচেছটো নেক্সট ক্লিক কৰক। আপোনালোকে যেতিয়া নেক্সট ক্লিক কৰিব আপোনালোকে ৰেজিষ্টাৰ সম্পূৰ্ণ কৰিব। পিছত আপোনালোকে আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছিল, মোবাইল নাম্বাৰটো দিয়া আৰু ডেট অফ বাৰ্থ আৰু সেই পিন নাম্বাৰটো ইয়াতে দি আপোনালোকে চিম্পলি লগ ইন ষ্টুডেণ্ট ইয়াতো ক্লিক কৰক, আৰু আপোনালোকে মেইন পেজত যাব। ইয়াত তাৰপিছত যোৱাৰ পিছত আপোনালোকে যিকোনো এটা যিকোনো মানে কলেজবিলাক চিলেক্ট কৰিব বা স্কুলবিলাক চিলেক্ট কৰাৰ পিছত আপোনালোকে ছাবজেক্ট বা ষ্ট্ৰীমবিলাক চিলেক্ট কৰাৰ পিছত আপোনালোকে চিম্পলি ছাবমিট কৰি দিব। আপোনালোকে মনত ৰাখিব অতিৰিক্ত 5টা কলেজ বা স্কুলত আপোনালোকে এই অনলাইন কৰিব পাৰিব। তো এইখিনি আছিল। আপোনালোকে নিশ্চয় ভিডিঅ'টো উপকাৰ হ'লে যদি লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' এইখিনি আছিল, ধন্যবাদ।